গাইজ ভিডিওটোত চাউণ্ডটো ভালকে উঠা নাই সেইবাবে বেয়া নাপাব। গাইজ কৰিশ্মা নাথ আমাৰ গাঁৱত আমাৰ ভিডিঅ' ভাইৰেল। হাই গাইজ কেনেকুৱা খবৰ আপোনালোকৰ? তো আমি আকৌ লগ পালোঁ। তো আজি আমাৰ ঘৰত নাগৰা একবাৰ মানুহ আজি সেয়ে দেখুৱাম নাগৰা কেনেকুৱা লাগে চাব। আৰু এইখন হ'ল থেতাৰ বিয়াৰ এতে চুট কৰিছে কিন্তু দেখা ল'ব ৰ'ব দহ মানটা কম বুজি প্ৰতাপ ৰমা বৰ্মনৰ অগ্নিবীৰ দেখি হ'ল আৰু অভিজিৎ ভট্টাচাৰ্যৰ মিলনমালা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহ থিয়েটাৰ বিনাপানী চাব আপাই লাইন মাৰিব সেয়ে মানুহক আমি পাইছোঁ মানুহ থাকোঁ। তো গাইজ বলক আমি সিফালৰ পৰা ফুৰি নাগৰা আৰম্ভ হোৱাক লাগে যাবনে? গাইজ আমি পাহৰি যাম। গাইজ আজি ৰাকেশক মই কেইটামান প্ৰশ্ন সুধিম তিনিটা প্ৰশ্নৰ নাম শুনিয়ে ধৰব ধৰলাক। কেমেৰা মানে ধৰবা তিনিটা প্ৰশ্ন সুধিম ক্ৰিকেটৰ বিষয়ে আৰু তই দুটাৰ উত্তৰ দিব পাৰিলে মান্য এটা উত্তৰ যদি দিয়া মাৰ খাবি। তো গাইজ প্ৰথম প্ৰশ্নটো ক্ৰিকেটৰ এটা প্লেয়াৰৰ নাম কওঁ। জাদেজা এক নম্বৰ গম পাইছো দে। ক্ৰিকেটৰ এটা মিডিয়াম ফাষ্ট বলাৰৰ নাম কওঁ। এটা গেলে তুই যদি ক'ব নোৱাৰি ইয়াত দিগদাৰ আছে। হায়দৰাবাদৰ মানে জেগাত বলিং কৰা এটা প্লেয়াৰ যাৰ দেউতাকে অটো ৰিক্সা চলাইছিল পইচা নহয় একাডেমীত যাব নোৱাৰিলা তথাপিও চিলেকশ্যন হৈছে আৰু সি ইণ্ডিয়াৰ হৈ ডাঙৰ বলাৰ এটা ইণ্ডিয়াৰ নাম কওঁ। জসপ্ৰীত বুমৰাহ। ৰাহুল বলাৰ নেকি কোনদিন পৰা একদমে মানে সেই ক্ৰিকেট কোন আছে মোহাম্মদ সিৰাজ। गाइस नागरा नाम हमारा बॉल गाइस कलजा लरी जोन गान दिसे पुरा बाइकना दिसे गान নহয় सॉरी गाइस আপনি এতে থাকলা হয়তো অনুভব করলা হয়। বাবু এটা ভিডিও করেছি
কৰিশ্মা নাথ আহিছে Guys, so. Guys, saya Korisma natin. Guys, amara আহিছে গাঁৱত কৰিশ্মা নাথ আমার নাম আছে আজি বহৰি আৰু নামত আগতে ফুটবলৰ নাম আছে ৰলো ভাল লাগে দেই গাইজ কৰিশ্মা নাথে আমাক সকলো জাননী দিলে বাৰু আৰু ওইটা গাইজ কৰিশ্মা নাথ আমাৰ গাঁৱত আমাৰ ভিডিঅ ভাইৰেল গাইজ কই না হবো গাইজ কৰিশ্মা নাথক তো দেখুৱালো একবাৰ এনে আনকান এটা প্লেন দেখুৱালো ওই গাইজ একবার পালি তো ওই ভিডিঅ দেখো রিয়ান পরা গো দেখাম গাইজ তো গাইজ এতে আমি দেখাম নাগরা গাইজ তাতে ফ্রি ফায়ার খেলেছে বলো Guys, আমার খেলা প্লেয়ার সব বুকান চকলা আনার দেখানো কই আরে কি রে গাইস তো আসো আমার রাজদীপ গাইস রাইস্টার ও রাইস্টার এনা মত রাইস্টার এনা মত রাইস্টার মজা গেমপ্লে গাইস বাগাস আমি মিলাম না কর নাগরাত গাইস নুগরা ডাউন আর এইফালে নুগরাও ডাউন সব নুগরা আর এইফালে দাদা তো প্রো সেল মানে সব গেম একবার সেটিংস মিলে আছে আর এইফালে প্রো আর এইফালে প্রো এইফালে নুগরা এইফালে প্রো আছে গাইস আমার কপিল দাদা গেম প্লে সব খেলা কান মিলা নাই এবার মিলে খেলা মিলা নাই সরি কথা মিলা নাই গতে কথা আমি পেই কথা হইছি ও মই খেলবা কপিল নাচে নাকি মই নাচলো পয়লা বলে জানো খেলবা লাগলি মই অলপ পাবলা আনিবা লাগে গাইস আমি এমনি আপোনালোকক এই ভাত খোৱা জাগাত বলক গাইস চব ভাত খাবা ইটাই ৰেডি হল কৰিমে কি কৰবি তো গাইস আমি বলং মাৰক দক গাইস দিছলা আপত্তি নাই তো গাইস আমি আগত যাম বলক গাইস আমি এতলা কই পে আৰু একবাৰ যাব লাগব হাইডস্ট লাইক আৰু সরি গাইস হাত খাই গেছে একবার আমি পে লাখ পালো একবার হাইডস্ট লাইক পাবা লাগবো লাইক নহয় সরি তো গাইস আমি ভাত খাওয়া দেখম দেখিছে গাইস আমার ভিডিওত কাই আহে আমি কিমান ফেমাস ভিডিও গাইস আমার খিচাৰি আহিব তো আৰু কিবা কিবি আহিব আছে তো নাখাও মোৰ গাইস ইমান দম নেই মই জ্বালা খাব পাৰা কৰিছ ইমান দম আছে মই পাগলা তো গাইস আমি মিলিম গোটেইখিনি দিয়াৰ পিছত আৰামছে আৰম্ভ কৰা পাৰা এটাই আৰম্ভ কৰোঁ প্ৰথম নাম জয় ইউটিউব ৰামেই নমঃ যাতে মই ক্ৰিকেটাৰ হ'ব পাৰোঁ আৰু একবাৰ কম জয় ইউটিউব ৰামেই নমঃ যাতে মই ক্ৰিকেটাৰ হ'ব পাৰোঁ শেষ গাইস ও ব্লগার ভাত খাওয়া গাইস আমাৰ খাওঁ শেষ মজা লাগিল এতিয়া আমি নাগাৰা নাচন কাৰণ আমি লাষ্ট তিনিটা শ্বুট কৰিব লাগে মজা জাগাত তো গাইস আজি ভিডিওটো মানে আমি লগ পাম আমাৰ দ্বিতীয় ভিডিওটো